মানাক বিধানসভা সমষ্টি হিচাপে আমাৰ NDA প্ৰাৰ্থী আমাৰ থানেশ্বৰ বসুমতাৰী ছাৰ সকলো জাতি জনগোষ্ঠীৰ ভোট পাই পেলাই বিপুল ভোটত জয়ী হ'ব। সকলো জাতি জনগোষ্ঠীৰ মানুহ ইতিমধ্যে ওলাই আহিছে। আমি দেখিবলৈ পাইছোঁ যে 1 লাখৰ ওপৰত ভোট পাই পেলাইতো বিধানসভাৰ মজিয়াত যাব, ইয়াত আৰু কোনো সন্দেহ নাই। আৰু আগৰে পৰাই BPF-ৰ এটা ভেটি মজবুত আছে। তাৰে ভিতৰতে আমাৰ BJP দলেও আগবাঢ়ি আহিছে, আমাৰ AGP দলেও আগবাঢ়ি আহিছে, বিভিন্ন দল সংগঠনেও আগবাঢ়ি আহিছে, যুৱ চামো আগবাঢ়ি আহিছে। UPPL যিমান UPPL-ৰ নেতাকৰ্মী আছে তেওঁলোকে আহি পেলাই BPF-ত যোগদান কৰি দিছে। গতিকে ইয়াতে সকলো জাতি জনগোষ্ঠীৰ ভোট পাই পেলাই আমাৰ থানেশ্বৰ বসুমতাৰী ছাৰ জিকি যাব। তেওঁলোকে যি হিংসাত্মক, তেওঁলোকে আকৌ যি বীজ ৰোপণ কৰিব বিচাৰিছে, হিংসাৰ বীজ এটা মানুহৰ মাজত ৰোপণ কৰিব বিচাৰিছে, তেওঁলোকে কেতিয়াও নোৱাৰে। কাৰণ এই BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আৰু মই বেগম আক্তাৰা আহমেদ হিচাপে দিগন্ত গয়াৰী আমাৰ হালবাৰী সমষ্টিত আছে। আপোনালোকে ওচৰতেই দেখকচোন, হালবাৰী সমষ্টিত যিজন মানুহে আজি প্ৰতিনিধি হৈছে তেওঁৰ নাম কি? তেওঁ কিবা আলী, তেওঁ কিবা দাস, তেওঁ কিবা ৰয় নেকি? তেওঁতো দিগন্ত গয়াৰী হয়। আৰু মই এইটো অপেন সমষ্টি, মই বেগম আক্তাৰা আহমেদ হিচাপে আছোঁ। ইয়াতে আমাৰ কিমান VCDCৰ চেয়াৰমেন আছে মানাক বিধানসভা সমষ্টিত। তেওঁলোকে আজি আহি পেলাই যে বীজ ৰোপণ কৰিব বিচাৰিছে, তেওঁলোকে কেতিয়াও এইটো কৰিব নোৱাৰে। কাৰণ BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ, BTCৰ দায়িত্ব হাগ্ৰামা মহিলাৰী ছাৰে লৈছে। আৰু গোটেই জাতি জনগোষ্ঠীৰ মানুহৰ যাতে প্ৰতিনিধিত্ব কৰিব পাৰে তাৰে কি কৰিছে, যিটো জাতিৰ পৰা তাৰমানে প্ৰতিনিধি জিতি যোৱা নাই, প্ৰত্যেক জাতিৰ পৰা এজন এজন নমিনেটেড MCLA দি পেলাই কিছুমানক EM হিচাপেও তাতে আমাৰ কাউন্সিলত ৰাখিছে। গতিকে ইয়াতে অখিল গগৈ ডাঙৰীয়াৰ কামেই হৈছে তেওঁলোকে হুলস্থুল কৰি মানুহৰ মাজত হিংসা বিদ্বেষ সোমাই দিয়া। হীৰা হৰণীয়াৰ কথাটো আপোনালোকৰ মনত আছেনে নাই? এটা সময়ত আহি বড়ো অবড়োৰ শ্লোগান দি গাঁও কৰ্তন কৰিম বুলি কৈ মানুহৰ মাজত এটা বীজ ৰোপণ কৰি তেওঁ 10 বছৰ MP হৈ গৈছে। পাৰিছে এটা গাঁও কৰ্তন কৰিবৰ কাৰণে? পাৰিছে এজন মানুহৰ কোনো কাম কৰিবৰ কাৰণে? MP হিচাপে আজি কোনোবা জাগাত আপোনালোকে ফলক দেখিবলৈ পাইছে? BTCৰ কাম আমি কৰিম, BTCৰ দায়িত্ব আমাৰ। BTCৰ সকলো জাতি জনগোষ্ঠীৰে BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ ওপৰত ইতিমধ্যেই দায়িত্বভাৰ তুলি দিছে। আৰু মই EM হিচাপে গোটেই আমাৰ BTC অঞ্চলৰ লগতে আজি হালবাৰী মথনগুৰিত বলিষ্ঠভাৱে কাম কৰি আছোঁ। ইয়াত অখিল গগৈৰ কোনো তেনেকুৱা কথাই আমাৰ ইয়াত আহি পেলাই অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে। আমি বুজি পাওঁ সকলো জাতি জনগোষ্ঠীৰ মানুহে ইতিমধ্যে আমি দায়িত্ব লৈছোঁ। গতিকে হিংসাৰে আমি ৰাজনীতি কৰিব বিচৰা নাই। আমি আমাৰ গণতান্ত্ৰিক পদ্ধতিত যেনেকুৱাকৈ আমাক বাছনি কৰিছে, আমিও ৰাইজক তেনেকুৱাকৈ সমিল মিলেৰে থাকি পেলাই একত্ৰীকৰণেৰে আমি আগুৱাই যাব বিচাৰিছোঁ। 100% আশাবাদী। আমি অকল আশাবাদী নহয়, আমি 1 লাখৰ ওপৰত ভোট পাই পেলাই আমি এই সমষ্টিৰ পৰা আমাৰ কেণ্ডিডেট জিতি যাব, সেইটো ইতিমধ্যে আমাৰ নিৰ্ধাৰিত। বিভিন্ন ৰাইজে কৰিছে, মাতৃসকলে কৰিছে, যুৱক ল'ৰাসকলে কৰিছে, আমাৰ গাৰ্জেনসকলে কৰিছে, বিভিন্ন জাতি ধৰ্ম ভাষা ভাষীৰ লোকসকলে কৰিছে। গতিকে ইয়াতে আৰু কোনো ধৰণৰ তেনেকুৱাকৈ সন্দেহ নাই। আৰু কাৰ লগত প্ৰতিদ্বন্দ্বী হ'ব, কিমান ভোটৰ ব্যৱধানত হ'ব, আমি 1 লাখৰ ওপৰত ভোট পাম, এতিয়া বাকী নিৰ্ণয় জনসাধাৰণে ল'ব। জনসাধাৰণ আমাৰ লগত আছে।